हाय फ्रेंड्स, तो मैं तो नतुन यूट्यूब खुलिसु चैनलটোৰ नाम হৈছে DRB प्रोडक्शन। मोर नतुन चैनल है और मोर चैनलটো खुलिसु आसलते ब्लॉगिंग, ट्रैवलिंग और शॉर्ट फिल्म, ভিডিও, মিউজিক ইত্যাদি নানানবোৰ কাৰণে খুলিছোঁ আপোনালোকক এণ্টাৰটেইনমেণ্ট কৰিবৰ কাৰণে। আৰু চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি ল'ব সকলোৱে। তো মই আজি প্ৰথম ভিডিঅ' বনাবলৈ ওলাইছোঁ, আশা কৰোঁ সকলোৱে আকোৱালি ল'ব ভিডিঅ'খন। তো ভুল হ'লে ক্ষমা কৰিব, মই প্ৰথম বনাবলৈ ওলাইছোঁহে, মই আগতে বনোৱা নাই। তো মই আজি উপস্থিত হ'ম আমাৰ গাঁৱৰে এখন মন্দিৰ, যিখন মানে জাগ্ৰত মন্দিৰ, মহাদেৱ মন্দিৰ হয়। তো আজি এই মাহৰ মানে শাওণ মাহৰ অন্তিমটো সোমবাৰ আৰু বলবমৰ আজি অন্তিম দিন। তো সেইকাৰণে মই তাতে গৈ উপস্থিত হ'ম আৰু মন্দিৰটোৰ মাহাত্ম্যখিনি জানিবলৈ বিচাৰিম। তাতে থকা ডাঙৰ ডাঙৰ ব্যক্তিসকলৰ পৰা বহুত মানুহ আহিছে হয়তো। ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰিবলৈ যাওঁ তাতে। তো এতিয়া আৰম্ভ কৰিছোঁ অলৰেডি। এয়া গৈ আছোঁ আমাৰ ওচৰতে মন্দিৰখন, সেইকাৰণে আমি খোজকাঢ়ি গৈ আছোঁ মই। আৰু মোৰ লগ পালোঁ দাদাহঁতক, দুজন দাদা আহিছে, আমাৰ গাঁৱৰে হয়। তো সিহঁতৰ লগতে মই মন্দিৰটো যাম। তো এইজন দাদা হয় আমাৰ গাঁৱৰে। তো দাদা আপোনাৰ পৰা জানিব বিচাৰিম, আজিতো মানে শাওণ মাহৰ অন্তিমটো সোমবাৰ, আপুনি আগতে ক'ত গৈছে? তাতে পাহাৰতে গৈছিলোঁ। তাতে কৰি আছে। তো আহি বাটতে আমাৰ এজন বন্ধু লগ পালোঁ। ৰ'ব। তো এইজন বন্ধু লগ পালোঁ, আমাৰ ভক্ত আৰু এইবোৰ বহুত আছে। তো আপোনালোকে ঘূৰি আহিলে মানে পূজা শেষ নেকি? পূজা শেষ হোৱা নাই এতিয়াও, চলি আছে। আপোনালোকে ঘৰত যাব নেকি এতিয়া? এতিয়া ঘৰত যাওঁ, আমি পূজা দি আহিলোঁ। হয় নেকি? মানুহ আহিছে না বহুত? মানুহ আহিছে, বহুত আহিছে। অঁ ঠিক আছে, যাওক তেনেহ'লে। ভাল লাগিল লগ পাই। ভাল লাগিল, মই গৈ আছোঁ। ভাল লাগিল। ঠিক আছে দে, ঠিক আছে, যা তুমি না। মই গৈ আছোঁ আৰু বাটত লগ পাই আছোঁ বন্ধুসকলক। চিপকৈ বৰষুণ পৰিয়ে আছে। আমি গৈ আছোঁ খোজকাঢ়ি। এইফালেদি আমি গাড়ী আনিব নোৱাৰোঁ, চাইকেল আনিব নোৱাৰোঁ। আচলতে আলিপুৰত যিটো ৰাস্তা গোটেই বেয়া, মানে বোকা গোটেইবোৰ। আমি খোজকাঢ়ি গৈ আছোঁ। এইসকল ঘূৰি আহিছে, বন্ধুসকল ঘূৰি আহি আছে। পালোৱে, এইটো ৰাস্তা দি যাব লাগিব। গ'লে অকণমান আছে আৰু আমি পামেই। এয়া চাওক, জনবসতি নাই, তথাপিও খেতি পথাৰ আছে আমাৰ পাহাৰৰ মাজত। বহুত ভাল লগা এখন ঠাই। অলপ দেখিবলৈ পাইছে, অলপ দেখিবলৈ পাইছে। সৌখন পাহাৰে হৈছে আমাৰ মন্দিৰ, আৰু মন্দিৰটো অলপ চাবলৈ পাইছে আপোনালোকে। সৌটো দেখিছেনে? সৌটো মন্দিৰ হয়। ভাবিছিলোঁ আমিয়ে লাষ্ট নেকি। মানুহ গৈ আছে আমাৰ আগেদি এইবোৰ মানুহ গৈ আছে, আমিও গৈ আছোঁ। কিছুমান ঘৰমুৱা হ'ল, কিছুমান বুলি ক'ব নোৱাৰোঁ, বহুতে ঘৰমুৱা হ'ল। এইটো আকৌ কি হ'ল, আমাৰ পকা ধান নহয়, এইটো কেঁচা ধানৰ মাজে মাজে সৰু আলি। এইখন দলং আমাক পাৰ কৰিব লাগিব, বহুত ডাঙৰ হয়। পাৰ হওঁতে কিমান সময় লাগে চাওঁ। বেছি নালাগিল, 2 ছেকেণ্ডমান লাগিছে। এজন ভাইটি আহিছে। আমি এতিয়া ইয়াতে এটা কুঁৱা আছে, কুঁৱাত আমি আগত ভৰিখন ধুই লওঁ, তাৰপিছত এইফালেদি উঠি যাম আমাৰ মন্দিৰটোত। এতিয়া আহিলে ন বাইদেউ? এতিয়া আহিলোঁ। দে যা, আমিও যাওঁ। এইটো কুঁৱা, পানী তুলিছে। মই ধুলোঁ ভৰি, তো দাদাহঁতে ধুই আছে। এতিয়া উঠি আছোঁ, মন্দিৰটোত যাম আমি। এইটোৱে হ'ল মন্দিৰ, আমাৰ জাগ্ৰত শিৱ মন্দিৰ, মহাদেৱ মন্দিৰ। এইটোৱে এজন
দাদা লগ পালোঁ এইজন আপোনাৰ হৈছে প্ৰসাদ খোৱা ফল প্ৰসাদ পানী খালোঁ অঁ এতিয়া ঘৰত যাব যাব লগা হৈছে আৰু অঁ অঁ এই বাচ্ছাটো জাং জাং কৰি আছে মানুহ আগতে কিমান আছিল বেছি আছিল নে ইয়াতকৈ বেছি আছিল ঘৰমুৱা হ'ল চবে কৰ্মোৱা হ'লে অঁ অঁ মানে আহি আছে আৰু মানুহ আমিও পলম কৰিলোঁ চাগে আহি আছে তো এতিয়া আমি প্ৰসাদ গ্ৰহণ কৰিম দাদাহঁতে খাই আছে মন্দিৰৰ পৰা অলপ আঁতৰত আহিলোঁ কাৰণ তাতে শুনা নাপাম ভালকৈ তো এইজন খুৰা হয় গাঁৱৰে তো এওঁলোকে জানে মন্দিৰটো কেতিয়া স্থাপিত হৈছিল আৰু কেনেকুৱা ইয়াত জাগ্ৰত বুলি কয় মন্দিৰটো আমি জাগ্ৰত বুলি জানিব পাৰোঁ আচলতে মন্দিৰটো কোন চনত স্থাপিত হৈছিল 1997 চনত স্থাপিত হৈছে 1997 হা হা তো ঠিক আছে আৰু মন্দিৰটো মানে জাগ্ৰত বোলে চবে কয় আমাৰ গাঁৱৰ মানে পূজা চলি আছে যি আহি মানে ইয়াত মানে বৰদান খোজে বৰদান পুৰা মনোকামনা পূৰণ হয় বুলি আমি জানো আৰু অঁ অঁ আচলতে এইটো হ'ল মনৰ বিশ্বাস মনৰ বিশ্বাস নিশ্চয় ভগৱানে মনৰ পৰা প্ৰাৰ্থনা কৰিলে নিশ্চয় শুনিব তো আৰু ভক্ত পাই আছে প্ৰত্যেকজন ভক্তই পাই আছে মানুহটো ইয়াতকৈ বেছি আছিল অলপ আগত আছিল এতিয়া মানে প্ৰত্যেক দিন বম বলত কমে হ'লেও 150-200 মানুহ হয় অঁ অঁ মানে গয়াখিনি ৰাইজখিনি অঁ আৰু এতিয়া ধৰি লোৱা আমাৰ পূজা শেষ হ'ল অলৰেডি আৰু আজিতো আমাৰ অন্তিম আজি অন্তিম এনেকৈ আমি মানে 500টা মানে পালন কৰিলোঁ আৰু 500টা আমি খিচিৰি খুৱাব পৰা নাই আমি 3টা খোৱালোঁ আজি লাষ্ট আজি অলপ হুলস্থুলটো বেছি হৈ আছে আৰু ডাঙৰ পূজাটো কেতিয়া হয় আমাৰ ইয়াত ডাঙৰ পূজাটো আমাৰ এই শিৱৰাত্ৰি শিৱৰাত্ৰিৰ দিনাখন সেইদিনা একদম পূৰা হুলস্থুল সেইদিনা পূৰা হুলস্থুল মম হ'ল ঠিক আছে বাৰু ভাল লাগিল আপোনাৰ কথা তো এয়া হ'ল মন্দিৰৰ মাহাত্য তো এতিয়া বিদায় লৈছোঁ পূৰা হ'ব তো এইটোৱে মন্দিৰটোৰ মাহাত্যখিনি ক'লে আমাক খুৰা এতিয়া বাইদেউহঁত যাব অঁ দে ঠিক আছে দে সেইফালেদি গৈ আছে তো আমাৰ সৌজন দাদা আছে তাৰ পৰা কিছু কথা জানিব বিচাৰিম তো দাদা এইটো মন্দিৰ যে আছে ইয়াত কোনো পাৰ্মানেণ্টলি যিজন পূজা কৰে পূজাৰী আছে নেকি ইয়াত পূজাৰী আছে তো আমি আগতে জানিছোঁ মন্দিৰটো কেতিয়া স্থাপিত হৈছিল লগতে মন্দিৰৰ বহুতখিনি কথা জানিছোঁ এতিয়া আপোনাৰ পৰা জানিব বিচাৰিম তো আজিৰ পৰাতো পূজা শেষ ইয়াত বলগম কিটো শেষ আমাৰ আজি যিটো মানে শাওণ মাছৰ যিটো ব্ৰত আছিল এইটো আজি পূৰা সমাপ্ত আৰু সোমবাৰ যিটো হৈয়ে থাকে সপ্তাহত সেইটো আমি কৰি থাকোঁ হৈ থাকে না আৰু জানিব পৰা মতে এইটো জাগ্ৰত মন্দিৰে হয় জাগ্ৰত হ'ব আৰু আমাৰ এই নীলকণ্ঠ মন্দিৰ বুলি কয় না চৰি মই আগতে মহাদেৱ মন্দিৰ বুলি মহাশিৱ নীলকণ্ঠ তো আৰু এইটো মন্দিৰ ভৱিষ্যতে ডাঙৰ হোৱাৰ পৰিকল্পনা আছে আমাৰ তো ভৱিষ্যতে ডাঙৰ হ'ব ভৱিষ্যতে হ'ব আৰু আমি এইটো মানে আমাৰ এই অসমৰ ভিতৰত বৃহৎ একটা ডাঙৰ একটা মন্দিৰ কৰিম বুলি ভাবিছোঁ তাতে এনেতো জনপ্ৰিয় মন্দিৰ হৈছে অলৰেডি আমাৰ অঞ্চলত বহুত ভক্তৰ ভিৰ হৈছে আমাৰ আমি আজি ভোগ বিতৰণ কৰিলোঁ আজি মোটামুটি 5টা ব্রত গেল আমার 5টা ব্রততো আমরা ভোগ বিতরণ করিলো ভক্তৰ সমাগম বহুত হৈছে তথাপি মানুহ কিমান হ'ব অনুমান মতে আমাৰ 200-250 জন হৈছে আজি হৈছে না আজি পূজাৰ ব্ৰত পূজা আছে না মানুহৰ মনসা পূজা সেইকাৰণে আৰু আচলতে এইটো মানে এতিয়া বলবমতো বহুতখিনি ঠাইত মানুহ যায় না সেইকাৰণে হয়তো শিৱ পূজা যিদিনা শিৱৰাত্ৰি আছে সেইদিনা বহুতখিনি হয় এইখিনিতো আৰু ক'বই নালাগে মোটামুটি বহুত হয় বহুত ভক্ত সমাগম হয় 2000-3000 পৰ্যন্ত ঠিক আছে ভাল লাগিল আপোনাক লগ পাই ঠিক আছে তো বন্ধুসকল নাজানো আপোনালোকে ভিডিঅ'খন কেনেকুৱা পালে তো মন্দিৰটোৰ মাহাত্য এইখিনি আছিল তো মই হয়তো ভালকৈ কৰিব পৰা নাই চ' প্ৰথম হয় তো যিকোনো বস্তু অভিজ্ঞতা লাগে তো মই এইটো প্ৰথম কৰিলোঁ ভুল হ'ব পাৰে ক্ষমা কৰিবা আৰু যদি এই ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে আগন্তুক ভিডিঅ'বোৰ আপোনালোকে পাই থাকে তো এতিয়া কৰ্মোৱা হওক তো এইখিনি আছিল মাহাত্যখিনি তো এতিয়া ভিডিঅ' লৈছোঁ হয়